বন্ধু বান্ধৱীসকল মোৰ এই চেনেলটোত মই কেৱল এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ দেওঁ, কিন্তু আজি বৰ দুখত আপোনালোকৰ মাজলৈ অংগনাবাদীৰ কৰ্মী সহায়িকাৰ বিষয়ে আজি এই ভিডিঅ'টো মই প্ৰস্তুত কৰিম বুলি ঘৰৰ পৰা ওলাইছো। নিশ্চয় আপোনালোকে নিজৰ অকমান সময় উলিয়াই এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। পোনপ্ৰথমতে কওঁ যে স্ক্ৰীনত নিশ্চয় আপোনালোকে দেখা পাই আছে, ইয়াত দুইজন মানুহ আছে। এজন হৈছে হেমন্ত বিশ্ব শৰ্মা, সকলোৱে মামা ৰূপে পৰিচিত। লগতে এইজন হৈছে অজন্তা নিয়োগ, যিজন হৈছে অসমৰ ফাইনেন্স মিনিষ্টাৰ অফ উমেন, মানে অসমৰ প্ৰথমজন উমেন যি নেকি ফাইনেন্স আমাৰ মূল্য বৃদ্ধিৰ একমাত্ৰ মন্ত্ৰী। আৰু এই মন্ত্ৰীজনৰ ওপৰত মই কিছুমান আপোনালোকৰ অংগনাবাদীৰ বিষয়ে অকমান ক'বলৈ ওলাইছো। চাওক, মোৰ ঘৰতো মা দেউতা আছে, নিশ্চয় মই এজন অংগনাবাদী কৰ্মীৰ এজন পুত্ৰ। লগতে আপোনালোকক মই মোৰ দৰিদ্ৰৰ বিষয়ে অকমান ক'বলৈ ওলাইছো। মই হাই ছেকেণ্ডাৰী পঢ়া নাই, মই মাত্ৰ মেট্ৰিক পাছ কৰি মই মিস্ত্ৰী এতিয়া কাম কৰিবলৈ বাহিৰলৈ ওলাই আহিছো। কিয়? কাৰণ অংগনাবাদীৰ যিখিনি দৰমহা পায় সেই দৰমহাৰে মোৰ ঘৰখন নচলে। আৰু এনেকৈ নিশ্চয় অসমৰ বিভিন্ন ধৰণৰ এনেকুৱা কৰ্মী সহায়িকা ল'ৰা ছোৱালী নিশ্চয় আছে, কিন্তু ভাল স্কুলত পঢ়িবলৈ পৰা নাই। কিয় পৰা নাই? কাৰণ তেওঁলোকৰ দৰমহা অতিকৈ নিম্নজনক, অতিকৈ দৰিদ্ৰজনক। এটি পৰিয়াল ক'বলৈ সিহঁতৰ ভাষা নাই। কান্দি কান্দি আজি কিমান সচল ধৰ্ণা কাৰ্যসূচী হয়, কিন্তু এই অজন্তা নিয়োগৰ কাণেৰে অকমানো নোসোমায়। একচুৱেলি কি ক'ম বন্ধু বান্ধৱীসকল, কাৰণ বিয়া নোহোৱা মহিলাই কি গম পাব সংসাৰ কি বস্তু, ল'ৰা ছোৱালী কি বস্তু, ল'ৰা ছোৱালীৰ কিমান খৰচ থাকে এইবোৰ জানে নেকি অজন্তা নিয়োগে বা হেমন্ত বিশ্ব শৰ্মাই? টকাৰ গাড়ীত বহি থকা মানুহজনে কি গম পাব কাৰ পেটত কিমান ভোক লাগিছে? আজি কৰ্মী সহায়িকা বাইদেউসকলৰ মুখ শুনিবলৈ পাওঁ যে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক স্কুললৈ পঠাওৱাৰ বাহিৰে তেওঁলোকে কামত লগাবলৈ চেষ্টা কৰিছে। কিয় কৰিছে? কিয় কামলৈ ল'ৰা ছোৱালীবিলাক নলগালেও নিজে নিজে গৈছে? কাৰণ তেওঁলোকে ভাল এটা বস্তু কিনিবলৈ পোৱা নাই, ভাল এটা বস্তু খাবলৈ পোৱা নাই, ভাল এটা সুন্দৰ ঠাইত যাবলৈ পৰা নাই, কাৰণ টকাৰ অভাৱ। দৰিদ্ৰ এটি পৰিয়াল। সকলো অংগনাবাদীৰ এই 5,000 টকা, এই 2,000 টকা কৰ্মী আৰু সহায়িকাৰ দিন চলে নেকি? এই আজিৰ দিনত আৰ্মি পুলিচৰ দৰমহা বাঢ়িছে, এইটো মানিছো, কাৰণ তেওঁলোকে দেশ ৰক্ষা কৰিছে। কিন্তু অংগনাবাদী যিবিলাক ৱাৰ্কাৰ আছে অসমৰ ইমান টকা নাইনে বাৰু? ইমান কিছুমান বিজনেছ বিলাকত এতিয়া আকৌ এডভান্টেজ আছাম বনাবলৈ গৈ আছে, আৰু এই এডভান্টেজ আছামত কিমান হাজাৰ কোটি কোটি টকা ব্যয় কৰি আছে। বিহুৰ নামত, ঝুমুৰি নৃত্যৰ নামত কিমান কোটি কোটি টকা ব্যয় কৰি আছে, কিন্তু অসমৰে সন্তান, অসমৰে জীয়ৰী, তেওঁলোকক অকমানো দৰমহা বৃদ্ধি এতিয়ালৈকেও কৰা নাই। আৰু এই পৰিয়ালবিলাক আগন্তুক ইমান মূল্য বৃদ্ধি হৈছে, তেওঁ এই চৰকাৰখনে অকমানো সহানুভূতি আগবঢ়োৱা নাই। আজি ইমান ধৰণৰ ধৰ্ণাসূচী কাৰ্যসূচী আমাৰ আইসকলে, আমাৰ অংগনাবাদী ৱাৰ্কাৰ কৰ্মী হেল্পাৰ দিনে নিশাই ৰাতি গুৱাহাটীত থাকি নিজৰ ঘৰলৈ নাহি ৰাস্তাত বাগৰি বাগৰি কান্দি কান্দি ধৰ্ণা দিব লগা হৈছে। এইবোৰ সিহঁতৰ চকুত দেখা নাযায় নেকি? কাণেৰে নোসোমায় নেকি? বন্ধু বান্ধৱীসকল, বহুত দুখ লাগিছে আজি মোৰ, কাৰণ মোৰ বুলি নহয় সকলো মাতৃবিলাকৰে দুখ লাগিছে যে নিজৰ সন্তান কেনেকৈ অভদ্ৰামী, লগতে কেনেকৈ নিজ কামত লাগিব লগা হ'ল বৰ্তমান সময়ত। আপোনালোকৰ কি মতামত মোক কমেণ্ট আকাৰে জনাব। লগতে এই ভিডিঅ'টো এনেকৈ আপোনালোকে শ্বেয়াৰ কৰক যাতে সিহঁতৰ নাৰী ভৰি লগতে সিহঁতৰ কাণেৰে সোমাই যায়। কাৰণ এনেকৈ যদি অসমৰ ল'ৰা বা জীয়ৰীয়ে মাত নামাতে, তেতিয়াহ'লে তেওঁলোকৰ কেতিয়াও গাৰ লোম থিয় নহয়। আৰু মই জানো আপোনালোকে এইখিনি মোৰ ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰি মোক এইখিনি জাগৃত কৰিব। ধন্যবাদ।